তো আহক আজি আপোনালোকক এই সুপাৰ মাৰ্কেটখনৰ ভিতৰত কি বস্তু আছে আৰু কেনেকুৱা আছে কি দাম হয় কেনেকুৱা কি দাম তে আপোনালোক গোটেইখিনি বস্তু দেখুৱাই আছো আহক हेलो नमस्कार अस्सलाम वालेकुम सत श्री अकाल और बंधुসকল আপোনালোকৰ কি হালচাল গতিকে আহক ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ সোনকালে ফটাফট আপোনালোক দেখুৱাই আছোঁ এই বাছখন আহিছে এতিয়া মই বাছত উঠি এই মাৰ্কেটলৈকে যাম তালৈকে যাওঁতে অকমান সময় লাগিব 5-10 মিনিট মান লাগিব গতিকে চিন্তা নকৰিব আপোনালোকক বাছৰ ভিতৰত কেনেকুৱা হয় দেখাই আছোঁ এই বাছত আপোনাৰ আমাৰ ভাৰতৰ নিচিনা ইয়াত এনেকৈ নগদ পইচা দিব নালাগে বাছত এই কাৰ্ড এখন থাকে এখন নল কাৰ্ড বুলি কয় নল কাৰ্ড এই কাৰ্ডটো ইয়াত এই মেচিনটোত এনেকৈ প্ৰেছ কৰিলে হৈ গ'ল আৰু এনেকৈ টাচ কৰি দিলেই হ'ল তাৰপিছত যোৱা সময়ত আকৌ মানে এইটো চেক আউট কৰিব লাগে এতিয়া বহি লৈছোঁ আৰামকৈ আৰু আপোনালোকক 1 মিনিট ধৈৰ্য ধৰক মই দেখুৱাই আছোঁ ৰাস্তাটো কেনেকুৱা হয় তাৰপিছত আমি বজাৰখন পামেই গৈ এইটো চাওক দুবাই এয়াই হ'ল দুবাইৰ ৰাস্তা এইটো সাটুৱা ৰোড বুলি কয় দুবাই সাটুৱা ৰোড এই বাইকখন গৈছে কি স্পীডত গৈছে ট্যাক্সি এখন দুবাইৰ এখন ট্যাক্সি হয় আপোনালোকে দেখিছেনে গ'লে দেখে চাওক পিছৰ পিনে কিমান ভাল লগা দৃশ্য বঢ়িয়া কিমান স্পীডত গাড়ী চলি আছে দেখিছেনে ইয়াৰ ৰাস্তাবিলাক বিৰাট ডাঙৰ ডাঙৰ হয় চাওক এদিকে বাছৰ পৰা এতিয়া নামি মই বজাৰখন পামেই এতিয়া 2 মিনিট মাত্ৰ আৰু এতিয়া বহুত গৰম পৰিছে আপোনালোকে চাব পিছে মোৰ কপালত ঘাম ওলাই গৈছে একেবাৰে না চিন্তা নকৰিব একো নহয় আমি অসমীয়া মানুহ আমি গৰম ঠাণ্ডা একো আমাৰ কাৰণে চিন্তা নাই দিয়া আহক আপোনালোকক ভিডিঅ'টো ফাষ্ট কৰি দেখুৱাই আছোঁ কেনেকুৱা কি হয় এই ঠাইখিনি চাই থাকক আৰু 1 মিনিট সময় লাগিব এই বন্ধুসকল এতিয়া মই আহি পাইছোঁ এই সুপাৰ মাৰ্কেটখন এইখনেই হয় যেটো মই আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতে দেখুৱাইছিলোঁ ইয়াৰ ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি দাম হয় কি কথা আৰু কি বস্তু পোৱা যায় আমাৰ অসমীয়া বস্তু তেনেকুৱা পোৱা যায় না নাযায় সবখিনি বস্তু চাই ল'ব পাৰিব এইখন অটোমেটিক ডৰ হয় নিজে খুলি যায় এই সন্মুখত থাকিলে মই নিজে খুলি যায় আৰু ইয়াত স্যানিটাইজাৰ লগাই থোৱা আছে স্যানিটাইজাৰটো হাতত লগাব লাগে আপোনালোকে গমেই পাইছে আজিকালি এইটো মানে যেনেকৈ নহ'লে লগাবই লাগিব কৰিবই লাগিব এইটো কামটো এনেকুৱা সকলো ঠাইতে এনেকৈ লগাই থোৱা আছে আপোনালোকেও লগাওক আপোনালোকে সজাগত থাকক নিজক সেফ ৰাখক ঠিক আছে টেম্পাৰেচাৰটো চেক কৰি লৈছোঁ এতিয়া ভিতৰত সোমাইছোঁ আকৌ ভিতৰত আপোনালোকক দেখুৱাই আছোঁ চাওক কেনেকুৱা কিমান ডাঙৰ হয় বহুত বস্তু আছে বাপৰে বাপ কি যে আপুনি ল'ব ইয়াত মাথা নষ্ট হৈ যাব একেবাৰে তেনেকুৱা ভিতৰত সোমালে আপোনাৰ মাথা নষ্ট হৈ যাব কি লওঁ কি নলওঁ বাপৰে বাপ এইবিলাক চাওক ডেইৰী মিল্ক মাত্ৰ 10 টকা এই কফি মেড 2 টকা 50 পইচা কিবা বিস্কুট আছে ইয়াত মেৰিগোল্ড নেকি না কি এইটোবিলাক বাপৰে বাপ এই কিসেস চকলেটটো বহুত দামী চকলেট হয় দিয়ক এইটো ইয়াতে সস্তাতে পোৱা যায় 10 টকা 12 টকা এনেকা এইবিলাক চাওক ডেইৰী মিল্কৰ পেকেট ভৰি আছে বাপৰে কি খাম কি নাখাম আজি একেবাৰে মাথা নষ্ট হৈ গৈছে মোৰ ওহো চাওক 1 টকা মাত্ৰ ওয়াফাৰ এই বিস্কুটবিলাকত 1 টকা মাত্ৰ আমাৰ চাওক আমাৰ অসমতো পোৱা যায় এইবিলাক বস্তু ইয়াতেও সব পোৱা যায় এনেকৈ 8 টকা এইবিলাক চাওক 2 টকা 50 পইচা এইটো 1 টকা মেৰিগোল্ড বিস্কুট 1 টকা মাত্ৰ ঠিক এনেকুৱা বহুত বস্তু পোৱা যায় ইয়াত চাই থাকক আপোনালোকক মই আৰু আগলৈকে দেখুৱাই আছোঁ কেনেকুৱা কি বস্তু পোৱা যায় নাপায় সবখিনি বস্তু আপোনালোকক দেখুৱাই আছোঁ আপুনি ধৈৰ্য ধৰক এই 12 টকা 9 টকা 8 টকা 5 টকা 7 টকা 8 টকা এইবিলাক মাস্ক হয় হ্যান্ড গ্লাভস হয় 40 টকা মাস্কৰ 50 পিস মাস্কত 40 টকা মাত্ৰ ইয়াত কিন্তু আপোনালোকে যে টকাটো আমাৰ ভাৰতৰ বুলি নাভাবিব দিয়ক এইটো ইয়াৰে দুবাইৰ টকা হয় দুবাইৰ টকাটো এওঁলোকে দিৰহাম বুলি কয় 1 দিৰহাম 2 দিৰহাম এনেকৈ কয় যেনেকৈ আমি 1 টকা 2 টকা বুলি কওঁ তেনেকুৱা গতিকে আমাৰ ভাৰতৰ 20 টকা 19 টকা বোধহয় এতিয়া বৰ্তমান ৰেটটো 19 টকা চলি আছে নেকি 19 টকা ইয়াতে মানে 1 দিৰহাম হয় তেনেকুৱা এইটো 4 টকা ফুলকবি 4 টকা ধনিয়া এই কি যে শাক আছে এইবিলাক ইয়াত পালেং শাক কিবা শাক গোটেইখিনি আছে ইয়াত ধনিয়া পাত এইটো খেজুৰৰ 4 টকা কিলো খেজুৰ আপোনালোকে যোৱা ভিডিঅ'টোত মই দেখুৱাইছোঁ পিঁয়াজৰ 3 টকা কিলো 2 টকা কিলো এনেকুৱা
এই ইয়াত পানীলাও আছে, মূলা আছে, বন্ধাকবি 2 টকা 3 টকা এনেকাই, বেছি দাম নহয়, 4 টকা 5 টকা সব সেইখিনি। লেটুচ এই ৰেড অনিয়ন, পটেটো 3 টকা 2 টকা 3 টকা পটেটো, এইটো হৈছে 6 টকা। টাৰ্নিপছ এইটো চালগম বুলি কয় যে, এইটো 6 টকা। আলু 3 টকা, বন্ধাকবি 3 টকা হয়। মই এটা বন্ধাকবি লৈ লওঁ, ডাঙৰকৈ মই খাই বিৰাট ভাল পাওঁ দেই, বন্ধাকবি বিৰাট ভাল পাওঁ মই খাই। লৈ লৈছোঁ এটা 4 টকা। কেইটকা হয় এইটো? 4 টকা লৈছোঁ দে। এইটো আদা 10 টকা কিলো, 10 টকা। তাৰপিছত এইবিলাক বহুত ধৰণৰ বস্তু আছে ইয়াত, আপোনালোকে যি লাগে তাকেই ল'ব পাৰিব এনেকুৱা। এই 8 টকা ষ্ট্ৰবেৰী হয়। কি যে বস্তু আছে, ফ্ৰুট, ডালিম, এইবিলাক অৰেঞ্জ, এপল, গ্ৰীণ এপল, ৰেড এপল চব আছে ইয়াত। পানীলাও আছে, টমেটো, বিলাহী 3 টকা, এই নাচপতি, পিয়াৰ্ছ আছে, আভোকাডো, লেমন, কি লাগিব আপোনাক গোটেইখিনি বস্তু পোৱা যায় ইয়াত। কিছুমান শাক পাচলি ইয়াত কাটিও থৈছে, ৰেডিমেড মানে কাটি থৈছে, আপুনি ঘৰত লৈ যোৱা মানে ডাইৰেক্ট বনালে হ'ল আৰু চেছ, তাৰমানে তেনেকুৱা। এই কমলা টেঙা 5 টকা কিলো। ৰেড এপল আছে, এই ৰঙা এপলটো 6 টকা, এইটো কমলা টেঙা 5 টকা। এইটো ড্ৰাম ষ্টিক্স 12 টকা 13 টকা এনেকুৱা, 10 টকা। বিটগৰ্ড এইটো তিতা কেৰেলা 9 টকা কিলো। বেঙেনা 5 টকা 6 টকা এনেকুৱা। পানীলাও আপোনালোক দেখুৱাইছোঁ আগতে। কোমোৰাও পোৱা যায় ইয়াত, চাওক কোমোৰা পাইছে, বাপৰে কি যে নাই। এইটো 7 টকা কিলো। 7 টকাটো এইটো চুইট কৰ্ণ হয়, চুইট কৰ্ণ মানে মাকৈ, 7 টকা কিলো। এইটো কেঁচা অমিতা। এইবিলাক হৈছে নহৰু 3 টকা 4 টকা, এই পেকেটটো 3 টকা হয়। এইটো নেমু টেঙা 10 টকা কিলো। তাৰপিছত এইটো সৰু নেমুটো 6 টকা এনেকুৱা। এইটো গাজৰ 4 টকা। আহক এই তৰবুজ চাওক, তৰবুজ ৱাটাৰমেলন 2 টকা মাত্ৰ কিলো, 2 টকা। বিৰাট মিঠা হয়, বঢ়িয়া, মোৰ ফেভাৰাইট ফ্ৰুট এইটো, একেবাৰে বহুত ভাল পাওঁ মই। ঠিক আছে, আহক আপোনালোকে এতিয়া এই বজাৰটোৰ ভিতৰতো আপোনালোক দেখুৱাইছোঁ। এইখিনি বাৰু চব্জি আৰু শাক পাচলি এইখিনি ঠাই কাৰণে এইখিনি হ'ল, আৰু আপোনালোক ভিতৰত এতিয়া দেখাই আছোঁ কেনেকুৱা হয়, বিৰাট ভাল লাগে। আহক চাই লওঁ বস্তু, বহুত বস্তু ইয়াত পাব আপুনি, মানে কোনো এটা বস্তুৰ কমি নাই, কমতি নাই, বহুত বস্তু পোৱা যায় ইয়াত। আহক আপোনালোক চিধাই মই লৈ গৈ আছোঁ এতিয়া। এইটো ফ্ৰজেন চেণ্টাৰ হয়, মানে ফ্ৰজেন ছেকশ্যন হয়। এই ফ্ৰজেন আইটেমখিনি গোটেইখিনি ইয়াত পোৱা যায়। আৰু ইয়াৰ ভিতৰত গ'লে আপুনি ড্ৰাই ষ্ট'ৰ আছে, এইটো ড্ৰাই ষ্ট'ৰ মানে কি ছফ্ট ড্ৰিংকছ, তাৰপিছত এইখিনি বহুতখিনি বস্তু ইয়াত পোৱা যায়। এইখিনি হ'ল কণীৰ ছেকশ্যন। এইটো কণী 30 পিচ কণী মাত্ৰ 10 টকাতে পোৱা যায় ইয়াত, বহুত একেবাৰে দাম সস্তা হয়। এইটো ভিনেগাৰ, চয়া চচ, এইটো দাইল চাওক, আমাৰ অসমত যিবিলাক দাইল মানে মানুহে পচন্দ কৰে চবখিনি বস্তু ইয়াত পোৱা যায়। এই মুগৰ দালি, মচুৰ দালি, তুঁহৰ দাল আৰু বুটৰ দালি, গোটেইখিনি বহুতখিনি দাইলবিলাক পোৱা যায় ইয়াত, যিবিলাক আপোনাৰ দৰকাৰ, যি বস্তু লাগে তাকে পাব। এইটো চাউলবিলাক চাওক, চাউল ইণ্ডিয়া গেট বাসমতি ৰাইচ হয়। বাসমতি চাউলটো এইটো অকণ দামী হয় আৰু দাম আছে ইয়াৰ, কাৰণ কি এইটো মানে হাই-ফাই ষ্টেণ্ডাৰ্ডৰ ৰাইচ হয়। এইটো মানে ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰা যায়, হোটেল ৰেষ্টুৰেণ্টত 60-70 টকা এনেকুৱা 5 কিলো চাউলৰ দাম। এইবিলাক হৈছে মছলা চেণ্টাৰ, ইয়াত মছলাবিলাক গোটেইখিনি আছে, আপোনালোকৰ মানে কিটচেনত যিখিনি দৰকাৰ আছে চব পোৱা যায় ইয়াত। এইখিনি মছলা, মই এতিয়া জিৰা বিচাৰি আছোঁ, মোক জিৰা লাগে, গোটা জিৰাটো চাওঁ ক'ত আছে। এইটো পাইছোঁৱেই 4 টকা 200 গ্ৰাম। ঠিক আছে, লৈ লৈছোঁ, কাৰণ কি জিৰাটো মই মানে খাই বিৰাট ভাল পাওঁ। জিৰা ৰাইচ বাৰু, আৰু দাইল বনোৱা সময়ত মানে জিৰাৰ তৰকা মাৰি এনেকৈ বিৰাট ভাল লাগে। আপোনালোকক খাই চাব, বিৰাট মানে ভাল লাগে খাই। এতিয়া আহক আপোনালোকক এটা ৰাউণ্ড মাৰি দেখুৱাইছোঁ মই এই ছুপাৰ মাৰ্কেটটোৰ ভিতৰত, আৰু কি বস্তু আছে, কেনেকুৱা কি হয়। আহক মোৰ লগত চাই থাকক আপোনালোকে, আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো ক'ব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, মোক ছাবস্ক্ৰাইব কৰি সহায় কৰক আগবাঢ়িবলৈ, আৰু আপোনালোকৰ বাবে নতুন ভিডিঅ' বনাই থাকিম। গতিকে আহক, এইবিলাক প্লাষ্টিকৰ বস্তু, এইটো কিটচেনৰ বস্তু ইয়াত পোৱা যায়। গতিকে বন্ধুসকল আহক, এতিয়া বহুত সময় হৈ গ'ল, ইয়াৰ পৰা বাহিৰত ওলাইছোঁ। বাহিৰত ওলাই আপোনালোকক ইয়াৰ মানে ঠাইখিনি কেনেকুৱা হয় আপোনালোক দেখুৱাইছোঁ। মই বাহিৰত ওলাইছোঁৱেই, আপোনালোকক দেখুৱাইছোঁ এতিয়া এই মাৰ্কেটখনৰ বাহিৰত কেনেকুৱা হয় ঠাইখিনি। গতিকে আহক ফটাফট দেখুৱাই আছোঁ, তাৰপিছত মই ঘৰলৈ যাব লাগিব, কাৰণ ইয়াত বহুত গৰম হয়, গৰমৰ উৎপাতত থাকিব নোৱাৰি। গতিকে ঘৰলৈ যাওঁ, ঘৰলৈ গৈ অকণ আৰাম কৰি লওঁ। তাৰপিছত আপোনালোকে কি ভিডিঅ' চাই ভাল পায় সেই কথাটো এবাৰ আমি যদি আপুনি কমেণ্টছ কৰি কয়, তেতিয়াহ'লে মই ভিডিঅ'টো বনাবলৈ আকৌ সুবিধা হ'ব আপোনালোকৰ বাবে। এই আপোনালোকে চাওক, এইটো আমাৰ অসমত কেনেকুৱা দোকান থাকে বাহিৰত, মানে বজাৰত, তেনেকুৱাই ঠিক এনেকৈ লাগি আছে ইয়াত। পুঁই শাক, বেঙেনা চবখিনি পোৱা যায়। এইটো চাওক, ছোৱালীৰ কাপোৰ, এইবিলাক 5 টকা 10 টকা এনেকুৱা মাত্ৰ, 5 টকা 10 টকা এনেকুৱা চব ছোৱালী মানুহৰ কাপোৰ। এইটো হৈছে মোবাইলত ৰিচাৰ্জ কৰা মেচিন হয়। এই মেচিনটোত মানে পইচাটো ঢালি দিলে হ'ল, আৰু নাম্বাৰটো টিপি দিলে আপোনাৰ মোবাইলত ৰিচাৰ্জ হৈ যায়। ইণ্ডিয়াটো ৰিচাৰ্জ পঠাব পাৰি ইয়াৰ পৰা।
ঠিক আহক এতিয়া বাছ ষ্টপলৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ ঘৰত যাওঁতে মই মানে কোনখন বাছ ব্যৱহাৰ কৰিম আৰু বাছত কেনেকৈ কি থাকে ইয়াত আপোনালোকক দেখুৱাইছোঁ ভালকৈ অহা সময়ত দেখুৱাব নোৱাৰিলোঁ মই এতিয়া আপোনালোক দেখুৱাম বাৰু আহক বন্ধুসকল বাছখন আহিছে আপোনালোকে দেখিব পাৰিছে মই এই বাছখন যেনেকৈ নহ'লেও ধৰিব লাগিব কাৰণ কিয় বহুত গৰম বাহিৰত এতিয়া বাছখন পাইছোঁ মই এতিয়া গাৰ্ডটো পাঞ্চ কৰি লওঁ ইয়াত চেক ইন হ'ব লাগিব এনেকৈ চেক ইন হৈ গৈছে এতিয়া আহক আপোনালোক বাছখনৰ ভিতৰত কেনেকৈ কি হয় দেখুৱাই আছোঁ এইটো হ'ল সন্মুখৰ পিনে আপোনালোকে চাব পাৰিছে সন্মুখৰ ড্ৰাইভাৰটো আছে মই পিছৰ পিনে বহি লৈছোঁ বাছত কোনো নাই এইখন মোৰেই বাছ অকল মই বাপৰে বহুত লাকি এইবাৰ মানে খালী বাছখন মই পাইছোঁ অকলে গতিকে আহক আপোনালোক দেখুৱাই আছোঁ এইটো বাছত আপোনালোকে যদি ডুবাইত আহে ভুলতো আপুনি এই সন্মুখৰ পিনে নবহিব কাৰণ কিয় মাইকী মানুহৰ বাবে সেইটো স্পেচিয়েল মানে সন্মুখত বহা ঠাইখিনি আৰু পিছৰ পিনে ইয়াতে মই য'ত বহি আছোঁ এইখিনিত বহিলে কোনো কথা নাই এইখিনিত মানে জেন্টছৰ কাৰণে হয় বা মাইকীও বহিব পাৰে কিন্তু সন্মুখৰ সেইখিনি মানে খালী মাইকী আৰু সৰু বাচ্চাৰ বাবে হয় সৰু ল'ৰা ছোৱালী আৰু মাইকী মানুহৰ বাবে হয় তাত নবহিব ফাইন হ'ব ফাইন তাত মানে 500 দিৰহাম ইয়াৰে ফাইন লয় মানে ভাৰতৰ হিচাপত মোটামুটি কৰি 8-9 হাজাৰ টকা হৈ যাব আৰু তো আজিকালি নতুনকৈ নিয়ম ওলাইছে কি এই দুটা সিটত মাত্ৰ এজনে মানুহ বহিব পাৰে সেইকাৰণে তাত ষ্টিকাৰ লগাই থৈছে গতিকে এই বাছখনৰ বাহিৰৰ পৰা আপোনালোক দেখুৱাই আছোঁ কেনেকা বঢ়িয়া লাগিছেনে কেনেকা লাগিছে ক'বচোন ভাল একেবাৰে বঢ়িয়া দৃশ্যটো দেখিবলৈ এনেকা তে আহক এতিয়া বেছি সময় নাই আৰু মোৰ বাছ ষ্টপটো আহিবলৈ সময় হৈছেই গতিকে বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোত এইখিনিয়ে আকৌ বেছি আকৌ দেখুৱাব নোৱাৰিলোঁ গতিকে এইখিনিয়ে যি আছিল আপোনালোকে কেনেকুৱা লাগিল ক'ব আৰু কেনেকুৱা ভিডিঅ' চাই ভাল পায় আপোনালোকে একবাৰ কমেণ্টছত জনালে মই আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকে কৈ দিব এতিয়া মোৰ ষ্টপটো আহিলেই মই কাৰ্ডখন পাঞ্চ কৰি লৈছোঁ তাৰপিছত এতিয়া মানে ইয়াৰ বাছখন য'তে ত'তে নৰখে আৰু মাত্ৰ ষ্টপবিলাক য'তে বাছ ষ্টপ আছে তাতেহে ৰখে দৰজাখন খুলি গৈছে মই এতিয়া বাহিৰত নামিলোৱেই গতিকে ঠিক আছে বন্ধু বান্ধৱী আপোনালোকক বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ ফৰ ৱাচিং আজিলৈকে ইমানেই